হেল্ল' গাইজ, কি খবৰ? সকলোৰে ভাল চাগে। আজি মোৰ ব্লগটো মই ৰাতিপুৱাৰ পৰাই আৰম্ভ কৰিছোঁ। এয়া চাওক, আজি বতৰটো খুব ডাৱৰীয়া, মানে খুব ঠাণ্ডা বতৰ, বেছি গৰম নাই, সেইকাৰণে ভাল। আৰু মই আপোনালোকক আমাৰ আগফালৰ পৰিৱেশটো দেখাই দিছোঁ। এয়া মায়ে কৰা ফুলখিনি কোনোবা দিনা মই ভালকৈ দেখাম বাৰু, কিন্তু এতিয়া অলপকৈ মই আগফালৰ চোতালখনৰ সৈতে দেখাই দিছোঁ। আৰু এটা মানে শুই উঠিয়ে এনেকৈ সেউজীয়াখিনিৰ মাজত মানে চকুকেইটা মেলি খুব ভাল লাগে। আৰু লগতে আৰু বাকী মই কি কৰি আছোঁ আপোনালোকক দেখাই আছোঁ, ব'লক। এইয়া আমাৰ ভাগিন শুই উঠি আহিলে, আৰু শুই উঠি আহি মায়ে লৈ আহিছে তাক দাঙি। এতিয়া মোৰ ওচৰলৈ আহিবলৈ লাগে। অঁ নেহা, উঠিলা? উঠিলা? হাঁহি দি থৈ মোক কলিজা, আহিবা মাহী ওচৰত, আহিবা, আহা। চব বেকা হৈ দিছে। আহা আহা মোৰ দেহা, মই ল'ম আহা। ধুনু ধুনু ফুট লৈ আছে, মায়ে শুই উঠিয়ে ফুট দি দিলে। এয়া ভাগিন শুই উঠি আহিলে, আৰু এয়া মোৰ ওচৰলৈ আহিবলৈ হাউলি হাউলি দিছে, কাৰণ সি নিজেই মানে হাত মেলি যাব নাজানে মানে, শিকা নাই ন, এতিয়া সৰু হৈ আছে। এতিয়া এইয়া চব আহা। এয়া এতিয়া মাহীয়েকৰ কোচত বহিহে তাৰ শান্তি। মানে শুই উঠি আমাৰ মানে চবকে অলপ অলপ চাবলৈ মন কৰে, কাৰণ দেউতা ৰাতিপুৱাই মানে অফিচলৈ ওলাই যায়। তাৰপিছত পাপাকো অলপ দেৰি চাই পেলাই, একচুৱেলি সি উঠি পেলাই আকৌ শুই গ'ল, মানে শুই পেলাই আকৌ এতিয়া উঠিছে। উঠি পেলাই এয়া মোক দেখি পেলাই মানে কোচলৈ আহিবলৈ মন। হাঁহি দেখিছে নে তাই? এতিয়া জিভা উলিয়াইছে, জিভা উলিয়াবলৈ শিকিছে, মানে যি টি কামবোৰ কৰি থাকে, আৰু খুব হাতখন খাই থাকে। এতিয়া এয়া ভাগিনৰ লগতে অলপ দেৰি থাকোঁ। আৰু আজি এতিয়া মোৰ দিনটোৰ কাৰ্যসূচী আছে এফালে যোৱাৰ, আৰু সেয়া কাপোৰ চাপোৰ ইস্ত্ৰি কৰি হৈ গ'ল। কাপোৰ ইস্ত্ৰি এটা কাৰণে কৰিছোঁ, এফালে যাম, মানে গা চা ধুই মেলি ৰেডি হৈ গ'লোঁ, আৰু ব্ৰেকফাষ্টো কৰিলোঁ মই। আৰু এতিয়া বাজিছে হয়তো 11:30-12টামানেই বাজিলে, মোৰ দেৰিয়ে হৈ গ'ল। এতিয়া ভাগিন আহি গ'ল, ভাগিনৰ লগত অকণমান দেৰি লাগি লওঁ, তাৰপাছতে ওলাম, কাৰণ তেওঁলোকে মোক ফোনো কৰিছে অলপ পাছত আহিম বুলি, প্ৰতিদিন টাইমৰ অফিচৰ পৰা। আৰু লগতে আজি মোৰ লগত আৰু কোনোবা যাব। কোন যাব বাৰু আপোনালোকক দেখাই থাকিম। আপোনালোকে খালি ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গম পাব আজি মোৰ লগত আৰু কোন যাব। এতিয়া যাওঁ, পোৱালীক মানে টি চাৰ্ট এটা পিন্ধাই দিওঁ। বায়ে সেইফালৰ পৰা চিঞৰি আছে যে গেঞ্জিটো পিন্ধাই থৈছোঁ, ঠাণ্ডা পাব, ঠাণ্ডা বতৰ। আৰু তাক মই কাপোৰটো চেঞ্জ কৰাই লওঁ, আৰু ময়ো চেঞ্জ কৰি লওঁ, কাৰণ আলহী আহি আছে। তাৰপাছতে একেবাৰে আৰু আলহীক চাহ তাহ দিয়াৰ পাছত একেবাৰে চৌলে বুলি কাপোৰ পিন্ধিম। আৰু এয়া পোৱালীৰ লগতে খেলি আছোঁ, আৰু এতিয়া মই তাক কাপোৰটো চেঞ্জ কৰি লওঁ। পোৱালীক এয়া গেঞ্জিত খুলি মেলি তাক আকৌ এইটো টি চাৰ্ট পিন্ধাই দিলোঁ। আৰু এতিয়া তাক মাহঁতে গা ধুৱাবলৈ নিব, মানে বায়ে গা ধুৱাব তাক, আৰু গা ধোৱা বুলি ক'লে সি খুব ভাল পায়। আৰু এতিয়া তাক মোৰ লগতে থৈ গৈছে, তাৰ বাবে গা ধুৱাবলৈ গৰম পানী কৰি আছে, মানে ৰেডি কৰি আছে। এয়া কান্দি আছে, তাক অলপ অলপ টোপনি ধৰিছে একচুৱেলি, সেইটো কাৰণে মই এতিয়া চৰাইকেইজনীক কিবা এটা খুৱাই লওঁ। আহা ৰাণী, আজা 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 আজা, আও ৰাণী, ৰাণী, আহা আহা, এইফালে আহা। ক'ত গৈছা? এইফালে আহা, এইটো চোৱা, এইটো আহা। ৰাণীক খুৱাই মেলি হৈ গ'ল, আৰু এতিয়া এয়া বা আৰু মায়ে ভাগিনক গা ধুৱাই আছে। এয়া বাথৰুমত গা ধোৱা বুলি ক'লে সি খুব ভাল পায়, আৰু তাতে এই চকীখনত বহি পেলাই গা ধোৱা বুলি ক'লে একদম মানে বাথৰুমৰ দুৱাৰখনলৈ চাই থাকে। এতিয়া তাকে গা ধুৱাই লৈছে, আৰু তাৰপাছত মই এতিয়া ওলাই লওঁ, কাৰণ আলহী আহি আছোঁ বুলি ফোন কৰিছে। মই ওলাই মেলি লওঁ, আৰু লগতে চাহৰ বাবে ৰেডি কৰি লওঁ, কাৰণ আলহীয়ে কৈছে চাহ নাখাওঁ, তথাপিও ৰেডি কৰি থৈ দিওঁ, যাতে অহাৰ লগে লগে ঘপকৈ মানে সজাই দিব পাৰোঁ। ব'লক এতিয়া কিটচেনলৈ যাওঁ। এয়া দেউতাই আনি দিলে কচৰি, আৰু লগতে ইয়াত কি আছে, এয়াও কচৰি। এয়া কি? এয়া জেলেপি, যিটো মই খাই অত্যন্ত বেয়া পাওঁ। আৰু এয়া চব আপোনালোকক লোভ লগাই দিছোঁ দেখাই পেলাই। এতিয়া মই প্লেটখনো ৰেডি কৰি থৈ দিওঁ, কাৰণ আলহী অহাৰ লগে লগে দিম। আৰু মই এতিয়া ওলাই লওঁগৈ, কাৰণ মোৰ প্ৰতিদিন টাইমৰ চোৰ আলহী আহিছে, আৰু মই তাৰপিছত দেখাই আছোঁ আপোনালোকক। মই আলহী আহি পোৱাৰ লগে লগে ভিডিঅ' কৰা নহ'লে, আৰু চাহ তাহ খোৱাখিনিও ভিডিঅ' কৰা নহ'লে,
কাৰণ মই তেতিয়া ওলাই পেলাই ৰেডি হৈ আছিলোঁ, তেওঁলোকৰো খুব দেৰি হৈছিলে কাৰণ মই এতিয়া প্ৰতিদিন টাইমৰ এটা শ্ব'লৈ গৈ আছোঁ, সেইটো হৈছে টেলেণ্ট হাণ্ট। আৰু সেই শ্ব'টো একচুৱেলি ডান্সাৰ, ছিংগাৰ আৰু এক্টিং, কমেডিয়ান মানে যোনে যি কৰে, যাৰ যি টেলেণ্ট আছে সেইটোৰ ওপৰত এটা প্ৰতিদিন টাইমে এটা শ্ব'ৰ আয়োজন কৰিছে আৰু তাতে মোক ইনভাইট কৰিছিলে। আৰু লগতে মোৰ ঘৰৰ ওচৰৰ ইয়াত তামুলীদাক চিনি পাইছেই চাগে, তামুলীদাকো মাতিছিলে আৰু সেইকাৰণে লগত এতিয়া তামুলীদাক ময়ে লৈ আহিছোঁ আৰু লগতে প্ৰতিদিন টাইমৰ পৰা গাড়ী পঠিয়াই দিছিলে। এতিয়া এয়া দাদাকেইজনৰ লগত গৈ আছোঁ। লগতে মোৰ মামা প্ৰতিদিন টাইমৰ অফিচতে কৰে আৰু এয়া লগত মানে আগ চিটত মোৰ এয়া মামা বহি আছে আৰু এইফালে দাদা এজন আহিছে প্ৰতিদিন টাইমৰে। আৰু লগতে এতিয়া আমি গাড়ীত আহি আছোঁ প্ৰতিদিন টাইমৰ য'ত অডিশ্যন হৈছে যোৰহাট পুথিভঁৰালত, আমি তালৈ আহি আছোঁ। এয়া দেখিছেই নহয় মোৰ লগত এয়া মহান এজন ব্যক্তি তামুলী দা, সকলোৰে পৰিচিত। আৰু লগতে মোৰ এয়া চক ইমানেই লৰালি হ'ল, মই মানে ভিডিঅ' কৰাটো বাদেই আৰু লগতে এয়া মূৰ ধুইছিলোঁ, চুলি মানে ডাইৰেক্টলি শুকাবলৈকে সময় নহ'লে, মানে ইমানেই লৰালি হ'ল। গৈ থাকোঁ তেনেহ'লে। নিজে বলে মাৰিব নালাগে তোমাৰ পেকেট হাঁহি কিনি দিব, পেকেট হাঁহি এটা কিনি দিম, চিককে মাত্ৰকে মাৰি পেলি হ'ল। এতিয়া ক'লে গৈ আছে আপুনি? এতিয়া মই গৈ আছোঁ আমাৰ প্ৰতিদিন টাইমলৈ গৈ আছোঁ, অকণমান ৰোমান্টিকৰ কাৰণে। আৰু লগত দুজন বন্ধু আহিছে, দুজন ভাল হিতেন গোস্বামী আহিছে আৰু প্ৰভাত হাৰিবুৱা, গুৱাহাটী এলেকা ল'ৰা, খুব ভাল ল'ৰা, ধুনীয়া পাইলট কৰে, গাড়ীখন কোনো গোব লাগিব দিয়া নাই, এনেকুৱা বিশেষ স্পীডত লৈ আহিছে। তেওঁ বৰ টেকনিকেল ড্ৰাইভাৰ, তেওঁৰ লাইচেঞ্চখনত লেখা আছে আগে পাছে সুন্দৰ পৰিৱেশ ড্ৰাইভাৰ বুলি। আমি তেখেতৰ লগত এতিয়া আহি আছোঁ। মোৰ লগতে এয়া লাভলি, সঁচাকৈ আজি বহুত দিন চাহ চিনাকি আজি লগ পাই কথা পাতি আমি চাৰিজনে কথা পাতি পাই আছোঁ। আৰু কোন আহিছে মোৰ কথা কৈ দিয়ক। আমাৰ লাভলি আহিছে আৰু মোৰ লগত আহিছে এজন যুৱক দুজন আহিছে। মই এনেই নাম তেওঁলোকৰ দি লওঁ, তেওঁলোকৰ নামবিলাক মই ইমান পচন্দিত নকৰোঁ। এল কে আমাৰ এল কে মানে কি এটা ডাঙৰ এল কে, তাৰপৰা ডাঙৰ শব্দ, এই শব্দ ৰিংকু মোৰ মাজত আছে। ৰিংকুৱে কেনেকুৱা সুন্দৰ পৰিৱেশত গাড়ী চলাইছে আৰু তেখেতে বিয়া পাতিলে নাপাতা 2 ঘণ্টা পাছত কম্পিউটাৰত ওলাই পৰিব আৰু তাৰপিছত তেখেতৰ কিছুমান ভৱিষ্যতৰ কথা ওলাই পৰিব। আৰু তেখেতে যিখন গাড়ী এতিয়া লৈ আহিছে, এনেকুৱা গাড়ীখন ময়ো কিনিছিলোঁ মায়ে লেটিঙত নিয়ে, কিন্তু হঠাতে মোৰ গাড়ীখনৰ অৱশেষত শ্ব' আহি পালোহি। কাৰণ আপোনালোকক দেখুৱাবলৈ একচুৱেলি নহ'লে, কাৰণ শ্ব'ৰ ভিতৰত মানে য'ত অডিশ্যন আছে তাৰ ভিতৰত কেমেৰা কৰিব নিদিয়ে আৰু চাৰিওফালে কেমেৰা, লগতে ইয়াত জাজমেণ্ট মানে জাজ কৰি আছে। সেইটো কাৰণে মানে কি হয়, নিৰ্দিষ্ট এজন বা দুজন মানুহ সোমাব দিছে, মোক সোমাব দিছে আৰু লগতে মানে যাৰ যি কাম আছে তেওঁকহে সোমাব দিয়ে। আৰু লগতে যোনে অডিশ্যন দিছে মানে ছাত্ৰ ছাত্ৰীসকলে যিসকলে অডিশ্যন দিছে তেওঁলোককহে মানে অডিশ্যনৰ মানে ভিতৰত এজন এজন অভিভাৱকৰ সৈতে সোমাবলৈ দিছে। আৰু লগতে মোৰ একচুৱেলি মোক ইনভাইট কৰিছিলে কাৰণে মোৰ একো প্ৰব্লেম নাই, মই সেইকাৰণে সোমাব পাৰিলোঁ। আৰু মই আগৰ পৰাই আপোনালোকক অলপ ভিডিঅ'টো দেখাই দিছোঁ, কাৰণ ভইচখিনি কাটি দিব লগা হৈছে, কাৰণ তেখেতৰ ভইচখিনি দিলে হয়তো কিবা অসুবিধাও হ'ব পাৰে শ্ব'টোৰ কাৰণে, আৰু সেইকাৰণে মই আপোনালোকক অলপ অলপ পৰিৱেশ দেখাইছোঁ। আৰু লগতে এয়া হৈছে অমৃতা বা, প্ৰগ্ৰেমটোৰ মানে এংকৰ কৰি আছে আৰু মই ইয়াত চিফ গেষ্টৰ মানে চকীত বহি আছোঁ। আৰু বেক চাইডে মোৰ আছে নিশিতা বা আৰু মেঘৰঞ্জনী বা আৰু এজন দাদা এজন আছে, আৰু ৰূপম ভূঞা দা, আৰু তেখেত আছে গানৰ কাৰণে আৰু এগৰাকী আছে ডান্সৰ কাৰণে। তেনেকৈ মানে জাষ্ট 3জন আছে আৰু অডিশ্যন চলি আছে। আৰু তামুলীদাক একচুৱেলি লৈ আহিছিলোঁ কমেডিৰ অডিশ্যনটো দিবৰ কাৰণে, আৰু লগতে শ্ব'টো মানে অকণমান ভাল হওক, মানে কমেডিয়ান মানে হেৰি এটা, তেওঁ যিহেতু হাস্যৰসৰ বহুতখিনি অভিনয় কৰিব পাৰে আৰু তেওঁ সেয়াই অডিশ্যন দিছিলে। আৰু এতিয়া অমৃতা বাই কিবা কিবি কুৱেশ্যন সুধি আছে আৰু সেইখিনি তেওঁৰ এনচাৰ দি আছে। লগতে মই প্ৰথমৰ পৰা ভিডিঅ'টো কৰা নহ'লে, কিন্তু মই মনে মনে তলৰ পৰা এই ভিডিঅ'টো আপোনালোকক কৰি দেখাইছোঁ, কাৰণ ভিডিঅ' কৰিব নিদিয়ে, কাৰণ বিশেষকৈ মই একদম চিফ গেষ্টৰ একদম প্ৰথম চকীত বহি আছোঁ, যিখন চকীৰ পৰা মোক মানে দেখিলে ক'ব যে আপুনি ভিডিঅ' নকৰিব, তথাপিও আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু লগতে বিভিন্ন জেগাৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহিছে, ডান্স কৰিছে, আৰু মোৰ ডান্স স্কুলৰ পৰাও অডিশ্যন দিছে 2-এজন ছাত্ৰ ছাত্ৰীয়ে, কাৰণ ইয়াত এজটো মানে ক্লাছ 6ৰ পৰা দিলে, সেইকাৰণে মোক সৰু বাচ্ছাখিনিয়ে অডিশ্যন দিব নোৱাৰিলে। ডাঙৰ 2 বা দুজনী নহয় আৰু কোনোবাইহে দিছে, কাৰণ এক্সাম চলি আছে, সেইকাৰণে অডিশ্যনলৈ আহিব নোৱাৰিলে। আৰু লগতে মোক যিহেতু মাতিছিলে, সেইকাৰণে মই ভাবিলোঁ তামুলীদাকো এইখন প্লেটফৰ্মত যাতে তেওঁ কিবা এটা আগবঢ়ক, সেই বুলি মই তামুলীদাকো খবৰ দিলোঁ। আৰু প্ৰতিদিন টাইমৰ অফিচৰ পৰাও মোক ক'লে যে তামুলীদাক খবৰ দিবা আৰু তেখেতকো কমেডিৰ এটা ৰোল মানে ইয়াত দেখাব ক'বা, কাৰণ 2 মিনিট 3 মিনিট মানে অডিশ্যনটো দিব লাগে। অডিশ্যন কেনেকুৱা হয়তো আপোনালোকে যিসকলে জানে গম পাইছে, আৰু যিসকলে নাজানে মই কেতিয়াবা ইয়াৰ বিষয়ে আপোনালোকক ভালকৈ ক'ম, অডিশ্যন কেনেকৈ দিয়ে আৰু কি হয় বস্তুটো মই আপোনালোকক ভালকৈ ক'ম। আৰু লগতে এতিয়া
প্ৰগ্ৰেমটো চলি আছে আৰু মই এনেকৈ ভিডিঅ'টো কৰিলোঁ বাকী ভিডিঅ' মই কৰিব নোৱাৰিলোঁ তাৰ বাবে মই দুখিত আৰু লগতে আজি মোৰ ভিডিঅ'টো মই ইমানতে ৰাখোঁ এতিয়া প্ৰগ্ৰেমখিনি শেষ হোৱাৰ পাছত ঘৰত যাম আৰু তাৰ পাছত আপোনালোকক নতুন এটা ভিডিঅ'ৰ লগ পাই আছোঁ ঠিক আছে আৰু যোনে ভাল পায় মোৰ চেনেলটো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব